নমস্কাৰ দৰ্শকসকল, মধুস্মিতা's কিচেনৰ এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই গোল নেমুৰ আচাৰ বনাইছিলোঁ। ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোক বহুত সংখ্যকে হয়তো বনালেই, মইনো কেনেদৰে বনাইছোঁ তাকেহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এয়া বাৰীৰে গোল নেমু হয় আমাৰ। মই ভালদৰে ধুই ল'লোঁ আৰু অলপ সময় ৰ'দত দিলোঁ যাতে তাত অকণমানো পানী লাগি নাথাকে। আপোনালোকৰ যদি ৰ'দত দিবলৈ সময় নাথাকে শুকান কাপোৰ এখনেৰে খুব ভালদৰে মচি ল'লেও হৈ যাব। নেমুৰ গুটিখিনি মই ইয়াত থাকিবলৈ দিয়া নাই, যিহেতু নেমুৰ গুটিখিনি থাকিলে আচাৰখিনি খাই ভাল নালাগিব। মই এটা এটাকৈ খুব ভালদৰে নেমুৰ গুটিখিনি আঁতৰাই লৈছোঁ আৰু মই এইটো সাইজতে কাটি লৈছোঁ। আপোনালোকে ইয়াতকৈ সৰু কৰিবও পাৰে। নেমুৰ আচাৰ সকলোৱে বনাব জানেই, তথাপিও মইনো কেনেদৰে বনাইছোঁ তাকেহে শ্বেয়াৰ কৰিছোঁ। আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। এয়া চাওক, নেমুটো এনেদৰে দীঘলীয়াকৈ কাটে বহুতে গোল নেমু। এনেদৰে কাটিলে ভাল নালাগে। এনেদৰে মাজত যদি দুখৰ কৰা হয় তেতিয়াহে নেমুটোৰ শ্বেপটো ভাল লাগে। এয়া মই এতিয়া আটাইখিনি কাটি হৈ যোৱাৰ পিছত নিমখখিনি ভালদৰে মিহলাই লৈছোঁ। টেঙা বস্তু সদায় এলুমিনিয়াম বা ষ্টীলত কাটিব নালাগে। এয়া মই নিমখখিনি জোখমতে মিহলাই লৈছোঁ। এতিয়া মই এটা চিচাৰ বাচনত ভৰাই লৈছোঁ আৰু ৰ'দত দি দিম। 3 ঘণ্টামান যদি ৰ'দত দি দিওঁ আচাৰখিনি কোমলিও আহিব, যিহেতু নিমখ দি দিছোঁ। একেবাৰে শুকুৱাৰ প্ৰয়োজন নাই আৰু ইয়াত তেলৰো বেছি প্ৰয়োজন নহয়। খুব কম তেলতে বনাব পৰা যায় আৰু তেল নিদিওঁ বুলি ভাবিলেও কোনো কথা নাই, নিদিয়াকৈ বনাব পাৰি। এইখিনি মই এটা বাচনতে অলপ সময় ৰ'দাই দিছোঁ। এইখিনি চাওক, ঘৰৰে জলকীয়া হয়, মই শুকুৱাই ৰাখিছিলোঁ। এতিয়া আচাৰত দিবৰ বাবে এইখিনি ব্যৱহাৰ কৰিম। এয়া টেঙাখিনি মই বাহিৰৰ ৰ'দত এনেদৰে ঢাকনি মাৰি দিছোঁ, নহ'লে পোক-পৰুৱাও পৰিব পাৰে। জলকীয়াখিনি অকণমান সময় ৰ'দাই দিছোঁ। এয়া লৈছোঁ অলপ সৰহকৈ মেথি গুটি, জনি, চফ, জিৰা আৰু ধনিয়া গুটি। এইখিনি খুব ভালদৰে ভাজি লৈছোঁ। বৰ বেছিকৈও অৱশ্যে আচাৰ মছলা ভাজি পেলাব নালাগে, অকণমান ফুৰফুৰীয়া গোন্ধ এটা হ'লেকৈ ভাজি পেলালেই হয়। এইখিনি মই ভাজি লৈছোঁ আৰু জলকীয়াখিনিও মিক্সিত পিচি ল'ম। একেবাৰে গুড়ি কৰি নেপেলাই, আচাৰ মছলা যিহেতু একেবাৰে গুড়ি কৰিলে ভাল নালাগে। মই সেইখিনি ভিডিঅ' কৰা নহ'ল। আৰু চাওক, আচাৰখিনি কেনেকুৱা দেখিছে বাৰু কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।